গৰমৰ বন্ধ বুলি বেছিভাগ লোকেই গৈ আছে শ্বিলং চেৰাপুঞ্জী। শ্বিলং পোৱাৰ আগে আগে এই জেগাটোত অকণমান সময় ৰ'ব পাৰে, নিশ্চয় ভাল পাব। এয়া হৈছে মেঘালয়ৰ বায়'লজিকেল পাৰ্ক। নতুনকৈ খুলিছে, কেইমাহমান হৈছেহে চাগৈ, সেইবাবে সম্পূৰ্ণ হৈ উঠা নাই। কিন্তু তাৰ পাছতো কৈছোঁ, আপোনালোকে ইয়াত পাব চেৰাপুঞ্জীৰ দৰেই এটা ভাইবছ। আৰু এনেদৰে গৈ গৈ আপোনালোকে পাব মেইন পইণ্টটো, এয়া হৈছে পাৰ্কিং এৰিয়া। আমি যোৱাৰ দিনা যিহেতু কিনকিনীয়া বৰষুণ দি আছিল, সেইবাবে সকলো ফালে কুঁৱলীময় হৈ আছিল। ইমান যে ভাল লাগিল নহয়। আৰু তাতে কিন্তু এটা কথা বুজি পালোঁ দেখি যে বহুত স্কুলৰ ছাত্ৰ ছাত্ৰী আহে। আমি যোৱাৰ দিনা প্ৰায় 7-8খন স্কুলৰ পৰা ছাত্ৰ ছাত্ৰী আহিছিল। আৰু এয়া হৈছে টিকেট কাউণ্টাৰ। পাৰ পাৰ্চন 50 ৰুপিজ লয়। আপোনালোকে কেছ লৈ যাব, কেছ দিলে তেওঁলোকে ভাল পায়। আৰু এইফালেদিও এণ্ট্ৰি হ'ব ভৱিষ্যতলৈ, কিন্তু বৰ্তমান বন্ধ হৈ আছে। এতিয়া আপোনালোকে যাব লাগিব এই চাইডে, এই ৰাস্তাইদি। এইটো এটা মানে সোমোৱা এটা ৰাস্তাই হয়। এইফালেদি আৰু এতিয়া গৈ থাকক আৰু গৈ কি পাব, গৈ পাব কিবা কিবি। ইয়াত প্ৰথমে পাব এই বৰ্ডখন, কোনফালেদি গ'লে কি দেখা পাব নেপাব, এইবোৰ সকলোবিলাক বুজোৱা আছে। যিহেতু পাৰ্কখন বনাইহে আছে, সম্পূৰ্ণ হৈ উঠা নাই, সেইবাবে সকলোবিলাক জীৱ জন্তু নাই। আমি দেখিলোঁ কেইটামান হৰিণা, কোনোবা এটাই খাই আছে ঘাঁহ, কোনোবা এটাই শুই আছে, কোনোবা এটাই বহি আছে। আৰু দেখিলোঁ এটা ভালুক, শহাপহু, বান্দৰ, আৰু মই একো দেখা নাই। এতিয়াও বনাই আছে, ভৱিষ্যতলৈ আৰু জীৱ জন্তু আনিব চাগে, তেতিয়া ভাল লাগিব। কিন্তু এটা কথা ক'বই লাগিব, ইয়াৰ প্ৰাকৃতিক পৰিৱেশটো কিন্তু বহুত ধুনীয়া। আপোনালোকে সেইটো যদি উপভোগ কৰিবলৈ যাম বুলি ভাবে, তেন্তে নিশ্চয় যাব পাৰে। আৰু এয়া মই ভিডিঅ'ত ওলাবলৈ মন গ'ল, সেইবাবে কেমেৰাৰ আগত অকণমান ইফাল সিফাল কৰি দিলোঁ। আৰু মই হৈছোঁ 1 নম্বৰ আলচি ব্লগাৰ। ক'ৰবালৈ গ'লে মই এগালমান ভিডিঅ' কৰোঁ, কিন্তু পাছৰ এলাহত মানে সেইবোৰ এনেকৈ থাকি যায়। যিহেতু মই এগৰাকী আলচি ব্লগাৰ, ইমানতে মোৰ ব্লগ সামৰিলোঁ। বাই বাই।